हेलो छात्र छात्रीসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ ত্ৰিকোণমিতিক পৰিচয় লেছনৰ অনুশীলনী 8.1ৰ কুৱেশ্যন নম্বৰ 9, 10, 11, 12 যদি তোমালোকে আগৰ 1, 2, 3, 4, 5, 6, 7, 8 চোৱা নাই তোমালোকে ভিডিঅ' লিষ্টত গৈ মোৰ ভিডিঅ' চাব পাৰিবা তাত মই ধুনীয়াকৈ মেথছ কিটা কৰি বুজাই দিছোঁ এতিয়া আমি আলোচনা কৰিম 9, 10, 11 আৰু 12 সো 9 নম্বৰ কুৱেশ্যনত কৈছে যে অনুশীলনী 8.1ৰ ত্ৰিকোণমিতি কি কৈছে চোৱা त्रिभुज ABCৰ বিকোণ সমকোণ যদি tan = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা এইটো কোৱেশ্যন আমাক কৈছে এক নম্বৰ কৈছে sin A * cos C + cos A * sin C দুই নম্বৰ কৈছে cos A * cos C - sin A * sin C ওলাব লাগে সো আমি এইটো মেথছ কেনেকৈ কৰিম কৈ দিছে ইয়াত ABC ত্ৰিভুজৰ বিকোণটো সমকোণ নিশ্চয় তোমালোকে দেখা পাইছাই গতিকে আমি আৰম্ভ কৰি দিওঁ মেথছটো কেনেকৈ তোমালোকে কৰিবা এইটো 9 নম্বৰৰ সলিউশন কৈছে ABC সমকোণী ত্ৰিভুজ আমি ইয়াত বনাই লওঁ সমকোণী ত্ৰিভুজৰ নাম ABC বিকোণটো সমকোণ এইখিনি কৈ দিছে আৰু দিয়া আছে tan A = 1/3 ধৰা হ'ল ABC সমকোণী ত্ৰিভুজৰ angle B = 90 ডিগ্ৰী given দি দিছে আমাক tan A = 1/√3 এতিয়া সো মই আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ তোমালোকে তাত গ'লে ধুনীয়াকৈ বুজি পাবা কিয় এনেকুৱা হয় সো ইয়াত sin A cos C cos A sin C কোন কেইটা বেলেগ বেলেগ A আছে আৰু C আছে A ওলাব লাগে C ওলাব লাগে গতিকে ইয়াত PBH দি আমি অংকটো ডাইৰেক্ট কৰিব নোৱাৰিম কোনকেইটা ডাইৰেক্ট কৰিব পাৰিম আগৰ ভিডিঅ' লিষ্টত গৈ আগৰ ভিডিঅ'ত চাবা সহজকৈ কৰিব পাৰোঁ এইটো অলপ আমি বাহুকেইটা উল্লেখ কৰিব লাগিব ABBC এনেকৈ উল্লেখ কৰিব লাগিব এতিয়া চোৱা tan θ অৰ্থাৎ এক হৈছে যেতিয়া ইয়াত এক হৈছে এইটো এংগুলৰ কথা কৈছে এইটো B হ'ব এইটো P হ'ব আৰু এইটো H হ'ব tan θ মানে কি আছিল P/B আছিল আমি জানো P/B ইয়াত P মানে BC আৰু B মানে AB গতিকে BC/AB = 1/√3 therefore BC = 1 AB = √3 সৰি ইয়াত ধ্ৰুৱক ধৰিব লাগিব k আৰু কি দিয়া নাই আমাক AC দিয়া নাই AC = what য'ত আমি k ধ্ৰুৱক বুলি ক'ম k ধ্ৰুৱক এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম পাইথাগোৰাছৰ সূত্ৰ মতে শৰ্টকৈ লিখিছোঁ তোমালোকে ফুলকৈ লিখি ল'বা সূত্ৰ মতে অতিভুজ মানে AC এইখিনি হৈছে অতিভুজ AC = √, ভূমি স্কয়াৰ মানে BC স্কয়াৰ 29 স্কয়াৰ AB স্কয়াৰ দুটাৰ পৰা এটা দিলে হ'ল আৰু এতিয়া আমাৰ কি হৈ যাব চোৱা BC দিয়া আছে কিমান 1k 40 স্কয়াৰ AB √3k হোল স্কয়াৰ 1 স্কয়াৰ মানে 1k স্কয়াৰ হ'ব আৰু এটা হৈ যাব √3 অৰ্থাৎ 3 স্কয়াৰ আৰু √, কেনসেল 3k স্কয়াৰ তো আমি কিমান পাই গ'লো ইয়াত 4k স্কয়াৰ মানে হৈছে 2k হোল স্কয়াৰ স্কয়াৰ √, কেনসেল পাই গ'লা 2k অৰ্থাৎ আমি AB এতিয়া গোটেইকেইটা জানো AC জানো BC জানো AB জানো অৰ্থাৎ AC জানো BC জানো AB জানো এতিয়া আমাক কি ওলাবলৈ দিছে সেইটো আমি জানো এতিয়া আমাক লাগে চোৱা এক নম্বৰত কৈছে আমাক ওলাবলৈ কৈছে যে sin A cos C plus cos A sin C এইটো আমাৰ ওলাব লাগে এতিয়া চোৱা ফাৰ্ষ্টত কৈছে sin A অৰ্থাৎ এংগুল এইটো কৈছে এই এংগুল গ'লে এইটো B এইটো P হয় sin θ মানে P/S মানে BC/AC কিন্তু cos C যেতিয়া C কৈছে এতিয়া এইটো B হৈ যাব এইটো P হৈ যাব cos θ মানে B/H
অৰ্থাৎ বি বাই এইচ এইটো হ'ব বি চি বাই এছ চি, কাৰণ এতিয়া বি এইটো হৈ গ'ল বি চি বাই এছ চি প্লাছ কছ এ, এতিয়া এ কৈছে এ কোৱাৰ লগে এইটো বি হ'ব, অৰ্থাৎ কছ থিটা মানে হৈছে বি বাই এইচ, এতিয়া হ'ব এ বি বাই এছ চি ইনটু চাইন চি, যেতিয়া চি কৈছে এইটো এংগল কৈছে এইটো বি হ'ব, চাইন থিটা মানে পি বাই এইচ, পি এইটো এ বি বাই এছ চি। এতিয়া আমি মানকেইটা বহুৱাই দিম। বি চি কি মান আছে, বি চি চোৱা ইয়াত দুটা আছে, মতে মানকেইটা বহুৱাই দিব এবাৰ। বি চি দিয়া আছে 1K, এ চি দিয়া আছে 2K ইনটু বি চি দিয়া আছে 1K, এ চি 2K প্লাছ এ বি দিয়া আছে √3K, এ চি 2K ইনটু √3K, এ চি 2K। এইটোকে কেঞ্চেল, এইটোকে কেঞ্চেল, এইটোকে কেঞ্চেল, এইটোকে কেঞ্চেল। ইয়াত কিমান পাইছোঁ চোৱা, 2 2 যা 4, এইটো ইনটু হৈ আছে 1 1 যা 1 প্লাছ 2 2 যা 4 আৰু √3 আৰু √3 ইনটু কৰিলে 3 হ'ব। ইয়াত যদি আমি এলচিএম লওঁ, এলচিএম কিমান আহিব 4 আহিব, 4 আহিলে 1 প্লাছ 3 হ'ব, ওপৰত 4 তলতো 4 ইকুৱেল আনচাৰ 1 পাই গ'লোঁ। 4 4ত 1 টাইম যায়। এতিয়া 2 নম্বৰত কৈছে কি ওলাব লাগে, 2 নম্বৰত কৈছে কছ এ কছ চি মাইনাছ চাইন এ চাইন চি। চোৱা কছ এ মানে কি, ইয়াত আমি লিখিছোঁ কছ এ মানে এ বি বাই এছ চি, এ বি বাই এছ চি। কছ চি মানে বি চি বাই এছ চি, বি চি বাই এছ চি মাইনাছ চাইন এ মানে ইয়াত লিখিছোঁ বি চি বাই এছ চি ইনটু চাইন চি মানে এ বি বাই এছ চি, এইখিনি আমি লিখিছোঁ। এই মানকেইটা বহাই দিওঁ। এ বি বাই এছ চি কিমান আছিল, √3K বাই 2K, √3K বাই 2K, বি চি বাই এছ চি 1K বাই 2K, এইটো আছে বি চি বাই এছ চি 1K বাই 2K মাইনাছ বি চি বাই এছ চি 1K বাই 2K, এ বি বাই এছ চি যেতিয়া আমি লিখিম, এ বি বাই এছ চি দি আছে √3K বাই 2K, এইকেইটা বোৱাই দিছোঁ। এতিয়া আমাৰ হ'ব এইটোকে কেঞ্চেল, কে কেঞ্চেল, ওপৰৰ তলত কেঞ্চেল, ইয়াত হৈ যাব 2 2 যা 4 √3 মাইনাছ 2 2 যা 4, 4ত 1 √3 এলচিএম লওঁ 4, √3 মাইনাছ √3 কিমান হৈ যাব, √3 মাইনাছ √3 মানে 0/4 ইকুৱেল 0। আমাৰ আনচাৰ দুটা ওলাই গ'ল। নিশ্চয় তোমালোকে বুজি পাইছা। তাৰপিছত আমি 2 নম্বৰ আলোচনা কৰিম। তাৰ আগত যদি তোমালোকে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি থাকিবা। তোমালোকক এনেকৈ পৰীক্ষাৰ আগলৈকে মই ভিডিঅ' দি থাকিম, কমন ভিডিঅ' পাবা তোমালোক মেথছৰ আৰু ছায়েন্সৰ। খালি মেথছে নোপোৱা, লগতে ছায়েন্সো পাই থাকিবা। এতিয়া আমি আলোচনা কৰিম 10 নম্বৰ মেথছত কি আছে আমি চাওঁ। চ' 10 নম্বৰ মেথছত কৈছে যেন ত্ৰিভুজ পি কিউ আৰৰ কিউ কোণ সমকোণ আৰু পি আৰ প্লাছ কিউ আৰ ইকুৱেল 25 চেণ্টিমিটাৰ আৰু পি কিউ ইকুৱেল 5 চেণ্টিমিটাৰ, চাইন পি আৰু কছ পি আৰু টেন পি মান কিমান হ'ব। ক'বলৈ গ'লে আমি ফাৰ্ষ্টৰ কাম হৈছে পাইথাগোৰাছৰ সূত্ৰ কিয় মাৰোঁ, 3টা বাহু ওলাবলৈ। এতিয়া চোৱা 2টা বাহুৰ যোগফল দিয়া আছে আৰু এটা দিয়া আছে, মানে 3টা দিয়াই আছে। ক'বলৈ গ'লে ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব নালাগে, তেনেকৈ দিয়া নাই। যেনেকৈ ইয়াত 10 এ ইকুৱেল 1/√3 দিছিল, ইয়াত কিন্তু দিয়া নাই। এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম, মই তোমালোকক দেখুৱাই আছোঁ, তোমালোক ধুনীয়াকৈ বুজি পাবা। অৰ্থাৎ আমাক দিয়া আছে কি যেন নাম্বাৰ 10 এটা সমকোণী ত্ৰিভুজ দিছে আমাক। সমকোণী ত্ৰিভুজটো আমি ইয়াত বনোৱাইছোঁ, কাৰণ নহ'লে আমাৰ মাজত হ'লে আমাৰ ভিডিঅ' ধুনীয়াকৈ ওলায়। নাম কৈছে এইটোৰ পি কিউ আৰ, কিউ কোণটো সমকোণ হ'ল। আৰু দিয়া আছে আমাক গিভেন কি দিছে যেন পি কিউ দিছে আমাক 5 চেণ্টিমিটাৰ আৰু দিয়া আছে পি আৰ
প্লাছ কিউ আৰ ইকুৱেল 25 চেণ্টিমিটাৰ। এতিয়া চোৱা ইয়াত তিনিটা বাহু দিয়া আছে, ক'বলৈ গ'লে এটা যোগফল হিচাপে দিয়া আছে। এইটো আমি কেনেকৈ ওলাম চোৱা। ইয়াত আমি অতিভুজ কোনটো পি আৰক আমি ৰাখি দিম, অতিভুজটো ৰাখি দিছোঁ 25 মাইনাছ কিউ আৰ। এতিয়া চোৱা অতিভুজ এনেকৈ নাথাকে, অতিভুজৰ ওপৰত সদায় স্কুৱাৰ থাকে। এইটো অতিভুজ কিয়? কাৰণ পি আৰ অতিভুজ হয়, স্কুৱাৰ সেইফালে আমি স্কুৱাৰ কৰিছোঁ 25 মাইনাছ কিউ আৰ হোল স্কুৱাৰ। স্কুৱাৰ কিয় কৰিছোঁ বুজি চাই। এতিয়া পি আৰ স্কুৱাৰ মানে কি? পি আৰ স্কুৱাৰ মানে কিউ আৰ স্কুৱাৰ প্লাছ পি কিউ স্কুৱাৰ, কিউ আৰ স্কুৱাৰ প্লাছ পি কিউ স্কুৱাৰ। আৰু এইটো হৈ গ'ল এ মাইনাছ বি হোল স্কুৱাৰ। এইটো আমি লিখিম এ স্কুৱাৰ মাইনাছ 2ab প্লাছ বি স্কুৱাৰ। কিউ আৰ স্কুৱাৰ কেঞ্চেল হৈ গ'ল আমাৰ পি কিউ স্কুৱাৰ। ইয়াত হৈ গ'ল 625 মাইনাছ 50 কিউ আৰ। পি কিউ কিমান দিয়া আছে? 5। ওপৰত চোৱা পি কিউ 5 দিয়া আছে, পি কিউৰ ভেলু বহাই দিছোঁ 625 মাইনাছ 50 কিউ আৰ। 5 স্কুৱাৰ মানে 25, 6 25 এবাৰ আনা 625 মাইনাছ হ'ব, এইফালে হৈ গ'ল মাইনাছ 50 কিউ আৰ। 6 25 পৰা 25 গ'লে মাইনাছৰ 6 হ'ব, মাইনাছৰ 50 কিউ আৰ। মাইনাছ মাইনাছ কেঞ্চেল। এতিয়া 600/50 হ'ব ইকুৱেল কিউ আৰ। যিটো কেঞ্চেল, 5 12 গুণ 30। তুমি কিমান পাই গৈছা? কিউ আৰ ইকুৱেল 12 পাই গৈছা। এতিয়া চোৱা আমি গোটেই কিউ আৰ পাই গ'লোঁ। অৰ্থাৎ কিউ আৰ কিমান? কিউ আৰ হৈছে 25। দিয়াৰ ফৰ পি আৰ কিমান হৈ যাব? পি আৰ হ'ব 25 মাইনাছ কিউ আৰ। অৰ্থাৎ 25 কিউ আৰটো সেইফালে পঠাই দিছোঁ। এইটো এতিয়া কিমান হ'ব চোৱা, 25 মাইনাছ 12 ইকুৱেল 13। অৰ্থাৎ তিনিটা আমি পাই গৈছোঁ, তিনিটা চাইড আমি এতিয়া পাই গৈছোঁ। এতিয়া আমাক ওলাবলৈ দিছে, কি ওলাবলৈ দিছে তোমালোকে এবাৰ চাই লোৱা। চাইন পি, কছ পি আৰু টেন পি। তাৰপিছত আমি চাইন পি ওলাম। চাইন পি কি হ'ব তোমালোকে চাই লোৱা। চাইন পি যেতিয়া পি কৈছে এইটো হৈছে বি, এইটো হৈছে পি পাৰ্পেণ্ডিকুলাৰ, আৰু এইটো হৈছে হাইপটেনাছ অৰ্থাৎ অতিভুজ, ভূমি, লম্ব আৰু অতিভুজ। এতিয়া চাইন থিটা মানে হৈছে ফৰ্মুলা, চাইন থিটা মানে পি বাই এইচ। পি মানে হৈছে কিউ আৰ, এইচ মানে পি আৰ, অৰ্থাৎ কিউ আৰ বাই পি আৰ সমান কিউ আৰ কিমান দিয়া আছে? কিউ আৰ দিয়া আছে কিউ আৰ 12 আৰু পি আৰ হৈছে 30। এটা ওলাই গ'ল। তাৰপিছত আমাৰ ওলাব লাগে চাইন পিৰ পিছত কছ পি, আকৌ পি হৈছে যদি এইটো বি, কছ থিটা মানে বি বাই এইচ, অৰ্থাৎ পি কিউ বাই পি আৰ। পি কিউ কিমান হ'ব? পি কিউ 5 দিয়া আছে আৰু পি আৰ হৈছে আমাৰ 30। আৰু এটা আমাৰ ওলাব লাগে, সেইটো হৈছে টেন পি ইকুৱেল টেন থিটা মানে হৈছে পি বাই বি, মানে কিউ আৰ বাই পি কিউ, কিউ আৰ বাই পি কিউ। কিউ আৰ কিমান দিয়া আছে? কিউ আৰ দিয়া আছে, কিউ আৰ আছে 12 আৰু পি কিউ আছে 5। এই তিনিটা আমাৰ ওলাই গ'ল। তাৰপিছত আমি কুৱেশ্যন নম্বৰ আলোচনা কৰিম 11 নম্বৰ। MCQ বহুত ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে চাই ল'বা, বহুত সহজকৈ মই বুজাম তোমালোকক। ইলেভেন নম্বৰত কি কৈছে তোমালোকে অলপ চাই লোৱা। 11 নম্বৰত 1 কৈছে যেন 10 এৰ মান সদায় একতকৈ সৰু। সঁচা নে মিছা আমি চাম। 10 এ অৰ্থাৎ 10 থিটা মানে হৈছে পি বাই বি। অৰ্থাৎ এইটো চোৱা, পি বি আৰু এইচ তিনিটাৰ ভিতৰত কি ডিফাৰেঞ্চ? আটাইতকৈ ডাঙৰ হৈছে এইচ, তাৰপিছত পি, তাৰপিছত একেবাৰে সৰু হৈছে বি। এতিয়া চোৱা কৈছে 10 এৰ মান সদায় একতকৈ সৰু। সঁচা নে মিছা? চোৱা, পিৰ ভেলুটো সদায় ওপৰত, পি ভেলু ডাঙৰ আৰু বিৰ ভেলু সৰু হয়। মানে ধৰা পিৰ ভেলু যদি 3 হয়, বিৰ ভেলু 2 হ'ব। অৰ্থাৎ ডিভাইড কৰিলে চোৱা 2 দি 3 ডিভাইড কৰিলে 1 পইণ্ট চামথিং হ'ব। মানে কি? অৰ্থাৎ 10 এৰ মান সদায় একতকৈ ডাঙৰ হ'ব, সিহঁতে কৈছে একতকৈ সৰু। তেতিয়া এইটো কি হ'ব? অসত্য, একতকৈ ডাঙৰ হ'ব। নাম্বাৰ 2 কৈছে যেন এ কোণৰ কোনো মানৰ বাবে sec a ইকুৱেল 12/5। অৰ্থাৎ sec থিটা মানে cos থিটাৰ উল্টাটো, cos থিটা মানে হৈছে
বি বাই এছ আৰু এইটো কি হ'ব চেকে এছ বাই বি অৰ্থাৎ ওপৰটো সদায় ডাঙৰ এছ সদায় কি হয় ডাঙৰ হয় আৰু বি সদায় সৰু হয় অৰ্থাৎ চোৱা ইয়াত আছে 12/5 আছে গতিকে চোৱা ওপৰটো ডাঙৰ গতিকে এইটো সত্য তাৰপিছত নাম্বাৰ 3 কৈছে কসকেণ্ট অফ এংগুল এৰ সংক্ষিপ্ত ৰূপ হিচাপে কছে ব্যৱহাৰ কৰা হয় মিছা কথা কছ এৰ কাৰণে আমি সদায় কছাইনৰ পৰা কছে আহিছে গতিকে এইটো অসত্য নাম্বাৰ 3 অসত্য কাৰণ কছে ক'ৰ পৰা আহিছে কছাইনৰ পৰা আহিছে কছাইনৰ পৰা আহিছে এইটো ক'লে সঁচা হ'লেহেঁতেন নাম্বাৰ 4 কৈছে কট আৰু এৰ পূৰণফল হ'ল কটে কেতিয়াও এংগুলৰ লগত এৰ লগত এই কটে ইনটু নহয় থিতাটো মানে এংগুলটো কেতিয়াও অনুপাতৰ লগত ইনটু নহয় গতিকে এইটো অসত্য কথা তাৰপিছত নাম্বাৰ 5 কৈছে কোনো এটা কোণ থিতাৰ বাবে sin থিতা = 4/3 sin থিতা = 4/3 অৰ্থাৎ sin থিতা মানে কি sin থিতা মানে হৈছে sin থিতা হৈছে p/h অৰ্থাৎ চোৱা এইটো চোৱা sin থিতা মানে ইয়াত কৈছে 4/3 কিন্তু আমি sin থিতা ফৰ্মুলা জানো p/h গতিকে p টো কি হ'ব সৰু হ'ব আৰু h টো ডাঙৰ হ'ব ইয়াত চোৱা p সৰু h ডাঙৰ গতিকে এইটো কি অসত্য তাৰপিছত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 12 হয় MCQ কিন্তু মেথছটো অলপ দীঘল হ'ব কিন্তু এটা কথা যেতিয়া আমি পিছৰ 8.2 আলোচনা কৰিম তাত সহজকৈ আমি এইটো কৰিব পাৰিম কিন্তু তোমালোকৰ যিটো আছে মই তোমালোকক কৰাই দিছোঁ চোৱা কৈছে এটা ত্ৰিভুজ ABC ৰ বিকোণ সমকোণ অৰ্থাৎ ABC ত্ৰিভুজৰ বিকোণ 90 ডিগ্ৰী এতিয়া কি কৈছে sin A = 3/5 আছে এইটো A কোণ এইটো B এইটো P এইটো H যেটো A কোণ কৈছে এইটো B হ'ব এইটো P হ'ব এইটো H হ'ব cos এৰ মান ওলাব লাগে এতিয়া চোৱা ইয়াৰ পৰা বাহুৰ অনুপাতৰ মান ওলাব লাগিব sin থিতা মানে হৈছে p/h অৰ্থাৎ PC বা কোনোবাই p/h লিখি দিলেও হ'ব কাৰণ ইয়াত যেটো sin A আৰু cos A ওলাব লাগে p/h = 3/5 হয় h = আমি যেটো MCQ হয় 5k সৰুকৈ লিখিম p = 3k এতিয়া কি নাই আমাৰ b নাই b আমি শৰ্টকৈ ওলাব পাৰোঁ b = h² - p² h মানে হৈছে 5k² আৰু p মানে হৈছে 3k² 5k² মানে 25k² - 9k² 25 পৰা 9 গ'লে 16k² অৰ্থাৎ কিমান হৈ যাব 4k হৈ যাব এতিয়া আমি চোৱা তিনিটা বাহু জানো এতিয়া আমাৰ ওলাব লাগে cos থিতা মানে হৈছে b/h এতিয়া b ৰ ভেলু কিমান চোৱা b ৰ ভেলু হৈছে আমাৰ 4k আৰু h ৰ ভেলু হৈছে 5k k কেনসেল আমি কিমান পাই গ'লোঁ 4/5 পালোঁ অৰ্থাৎ 4/5 কোনটো আছে অপশ্যন চিত আছে গতিকে